নমস্কাৰ বন্ধুসকল, আমি যে কথা পাতিম 2020 আৰু 21 বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিখন তালিকা সেইখন ইতিমধ্যে প্ৰকাশ কৰা হৈছে। আপোনাৰ নামটো হয়তো সেই লিষ্টখনত সোমাই থাকিব পাৰে আৰু সেই লিষ্টখন চাবৰ কাৰণে আমি আজি ইয়াত কথা পাতিম। ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক কওঁ যে আপোনালোকে ভিডিঅ'টো চাই আগতে আপুনি লিষ্টখন চাব যাব। সেইকাৰণে আপুনি আমাৰ চেনেলটো আগতেই ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবও নাপাহৰিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত ক্ৰম ব্ৰাউচাৰটো অ'পেন কৰি ল'ব আৰু ডিছক্ৰিপশ্যনত মই এটা লিংক দিম, তাত গৈ আপোনালোকে ডাইৰেক্টলি চাব পাৰিব। সেই লিংকটো বৰ্তমান কপি কৰি লৈছোঁ আৰু এতিয়া ইয়াত পেষ্ট কৰি দিম। তাৰপিছত আপোনালোকে এইফালে সোঁফালে ওপৰত গৈ ডেস্কটপ ছাইটটো অ'পেন কৰি ল'ব। চাৰ্জ হোৱাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা এটা পেজ দেখা পাব। তাৰপিছত 3 নম্বৰত অল ষ্টেটত গৈ আপোনাৰ যিখন ৰাজ্য হয় সেইখন চিলেক্ট কৰি ল'ব। মই মোৰ ৰাজ্য অসম চিলেক্ট কৰি লৈছোঁ। তাৰপাছত পুনৰ আকৌ এনেকৈ দেখা পাব, তললৈ যাব। তাৰপিছত আকৌ চিলেক্ট কৰি ল'ব আপোনাৰ ডিষ্ট্ৰিক্টখন, আপোনাৰ জিলাখন চিলেক্ট কৰি ল'ব। মই এনে আপোনালোকক দেখাবলৈ যোৰহাটখন চিলেক্ট কৰি লৈছোঁ। তাৰপিছত তললৈ যাব, গৈ আপোনালোকৰ ব্লকটো চিলেক্ট কৰি ল'ব। মই ইয়াত যোৰহাট চিলেক্ট কৰি লৈছোঁ। তাৰপিছত তললৈ গৈ আপোনালোকৰ যিটো গাঁও পঞ্চায়তটো চিলেক্ট কৰি ল'ব। চাৰ্জ হোৱাৰ পিছত তললৈ যাব আকৌ, তাৰপিছত ছাবমিটত ক্লিক কৰি দিব। সকলোখিনি ডাটা ছাবমিট কৰাৰ পিছত আপুনি যেতিয়া তললৈ যাব, আপোনাৰ লিষ্টখন এনেদৰে দেখা পাব। আপোনাৰ নাম, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, বেনিফিচিয়াৰী সকলোখিনি দেখা পাব। আপুনি লিষ্টখন PDF বা এক্সেলত গৈও ডাউনলোড কৰি ল'ব পাৰে। ডাউনলোড কৰিবৰ কাৰণে ডাইৰেক্টলি ইয়াত যাব PDFটোত। তাৰপিছত লিষ্টখন এনেকৈ দেখা পাব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আমি সকলো ধৰণৰ চৰকাৰী বেচৰকাৰী চাকৰি নাইবা আঁচনিসমূহৰ বিষয়ে বাৰ্তা দি থাকোঁ। সকলোতকৈ আগতে ভিডিঅ'বিলাক পাবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।